নমস্কাৰ গাইজ। তো সকলোৰে খবৰ ভালে চাগে। তো মোৰো ভাল। তো আজি নেপালী ছং এটাৰ শ্বুটিং আছে, তাতে মই গৈ আছোঁ বৰ্তমান। তো আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে। তো যিহেতু মোৰ এইটো প্ৰথম ব্লগ হয়, তো সকলোৱে ছাপোৰ্ট দিব বুলি আশা ৰাখিলোঁ। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। আমাৰ ডাইৰেক্টৰ ছাৰ, আমাৰ এইটো দীপক প্ৰায় কমেডি কৰিব পাৰে, পূৰা কমেডি কৰিব পাৰে। আজি ৰোল আছে তাৰ কমেডিৰ। এতিয়া কেমেৰামেনো আহি পাইছে। এইটো ভিডিঅ'টোৰ অনুভৱ কেনেকুৱা? একদম বঢ়িয়া। মানে লেট হৈছে অলপ, অলৰেডি হৈছে 9টা বজাতে, এতিয়া 10টা বাজু হয় না। সেইকাৰণে অলপ 9টা বজাত অলপ এক্সাইটেড আছিলোঁ, এতিয়া মানে অলপমান ডাউন হৈছে। সেইটো তাতে যোৱাৰ পিছত আকৌ উঠি যাব মানে। শ্বুটিং লোকেশ্যন আহি পালোঁ আৰু লগতে আমি এনেকৈ ৰখি আছোঁ। তাৰপিছত মানে আৰ্টিষ্ট আহি পোৱা নাই, মানে মেইন হিৰ'ইন আহি পোৱা নাই, আৰু লগতে প্ৰডিউচাৰো আহি পোৱা নাই। এতিয়া আমি আহি ৰেডি, ডাইৰেক্টৰ, কেমেৰামেন, অল এভৰিথিং আহি ৰেডি, আৰু প্ৰডিউচাৰে আহি পোৱা নাই। देखा आपने लापरवाही का नतीजा है। তো এতিয়া বৰ্তমান ৰখি আছোঁ। তো কিবা ক'ব? এই পাৰ্কত দৰ্জা কেইটা আছে, আই মিন গেট কেইটা আছে? এখন পাৰ্কত 3খন আছে চাগে। 3খন নাই। অঁ, এটা কথা সোধোঁ, এই পাৰ্কত 3টা দৰ্জা আছিল, আই মিন গেট আছে যদি, অঁ, 3টা গেট পাৰ্কত থ'ব পাৰিছে যদি, এজন ছোৱালীৰ 3টা বয়ফ্ৰেণ্ড হ'ব কিয় নোৱাৰে? বাটত লজিক আছে কিন্তু। বহুত সময় অন্তৰৰ পিছত আমাৰ প্ৰডিউচাৰ ছাৰ আহি গ'লে। নমস্কাৰ পুনৰবাৰ স্বাগতম প্ৰভাস ব্লগ লৈ হৈ আজি ভিডিঅ' আমি বনাই আছোঁ, নেপালী মিউজিক ভিডিঅ'। এইফালে গিফমেল ৰেডি কৰি আছে আমাৰ ডাইৰেক্টৰ চাহাবে, আৰু কেমেৰামেনে চাইকেল চলাই চলাই আহি পালে। খতম। আৰু এইকেইটা আমাৰ আৰ্টিষ্ট, মেইন আৰ্টিষ্ট আৰু কো আৰ্টিষ্ট। মুখালৈ ঘূৰি দি লওঁ। আৰু ইজন আছে দাদা, দাদা দিয়া আমাৰ কমিটি হয়। এই কেনেকুৱা ক'ব লাগিব? হেল্ল' গাইছ, এইটো ঘৰত গেলা পাই, গেলা আনিব যাওঁ নেকি? रोल कंट्रोल। কি কৰে এইগিলা নক'বি। আনো নেকি? এতিয়া অলপ চাৰ্জিং চবে অলপ চাৰ্জিং পাব, চাৰ্জিং মাৰি ৰিজুত কাম কৰিব পাৰিব। ভালকৈ চাব, ইয়াৰ বহুত কষ্ট কৰি বনোৱা হ'ব এইটো। এতিয়া কিনে খাব আৰু এতিয়া কেমেৰা চেমেৰা ৰেডি কৰোঁ। তাৰে পিছত এতিয়া শ্বুটবিলাক দেখাই আছোঁ, কেনেকৈ লওঁ। কওঁ কি বেয়া ক'ব লগা একো নাই, বহুত দেৰি হ'ল কুকুৰৰ কাৰণে। হয়, মই কুকুৰ হ'লে যদি বাইক চলাই নাহিলোঁ হয়। ঠিক আছে, এই পুৰুষৰ মানুহে কালি গা ধুব যায়। তাৰমানে আজি কি হৈছে, তাৰ মায়ে জলদি জলদি ভাত বনালে, ভাতটা খোৱা গেল, গা ধোৱা গেল, কি কৰিব উপায়তো নাই, সেনেকুৱা হৈ যায়। তো ফাইনেলি প্ৰথম শ্বটটো আমি ষ্টাৰ্ট কৰিব লৈছোঁ। সকলোৱে এতিয়া সেৱা কৰি আছে কেমেৰাটো, অলপ যাতে শ্বটকেইটা ভালকৈ কমপ্লিট হয়। তো মই এটা সেৱা কৰি লওঁ। তো এতিয়া ফাইনেলি প্ৰথম শ্বট। দীপক ভাই কিবা কৈ দিব? কষ্ট কৰি গৈ থাকা, আগবাঢ়ি জগি থাকা। কষ্ট কৰি গৈ থাকা, ফলটো দোকানৰ পৰা কিনি আনিব পাৰবা। দিব যাই আছোঁ মই, তো চাই দিয়ক। Action! Roll, roll! Action! Action!
দুটা শ্বট ল'লোঁ এতিয়া ক্লিক আৰু এতিয়া বহি আছোঁ কেমেৰা অফ কৰি থৈ দিছোঁ আমাৰ প্ৰডিউচাৰে বেলেগৰ লগত কথা পাতি আছে আমি বহি আছোঁ আৰু देखा आपने लापरवाही का नतीजा है তো এতিয়া আমি প্ৰায় 50% কমপ্লিট হ'ল শ্বুটিং তো এতিয়া আমি এতিয়া কিবা এটা খাবৰ কাৰণে গৈ আছোঁ হোটেলত এইবিলাক এতিয়া আমাৰ চববিলাক টিমৰ মেম্বাৰ তো নিতু ডাঙৰীয়া তেওঁতো কেমেৰামেন আমাৰ কমিটিৰ আছে দীপক লামা বৰ্তমান আমি ভেজ ফ্ৰাইড ৰাইচ খাই আছোঁ আৰে নেফালে ৰখি আছে পাৱাই নাই বৰ্তমান কেলে প্ৰডিউচাৰ পাৱা নাই বঢ়িয়া খানা খাই কিনে আছে জনাব কমেণ্ট কৰি আমাৰ ডাইৰেক্টৰ ক'ত গ'ল আমাৰ কেমেৰামেন এনে ৰখি আছে কিন্তু আমি আগতে পাই গ'লোঁ খাই আছে খাই খাই এতিয়া খাই লওঁ খাই কিনে আপোনালোকক লগ পাইছোঁ আমাৰ এইটো দীপক ভাই খাই আছে চাওমিনে এইটো আমাৰ ডাইৰেক্টৰ খাই আছে প্ৰডিউচাৰ ভাই প্ৰডিউচাৰে অলৰেডি খাই লৈ শেষ আমাৰ কেমেৰামেনে ফোন পাতি পাতি খাই আছে কৰি কৰি আৰু এইটো আমাৰ বন্ধু খাই আছে পূৰা আমাৰ খাৱা লোৱা শেষ এইবিলাক খালি ফাইনেলি আমাৰ চংটোৰ 90% কমপ্লিট হৈ গ'ল তো এতিয়া আৰু 10% বাকী আছে তো মোৰ শ্বুটিং কমপ্লিট হ'ল বাকী আৰু আমাৰ দীপকৰ আছে শ্বুটিং ইয়াৰ আছে ইয়াৰ কমপ্লিট কৰিব বাকী আছে বাকী আৰু দীক্ষিত আৰু অলপমান বাকী আছে বাকী চবৰে শ্বুটিং কমপ্লিট হ'ল কমপ্লিট হ'লে আমি ঘৰ ঘৰি হ'ম আৰু এতিয়া ফাৰ্ষ্ট ব্লগ বনাইছোঁ আৰু মানে যি টি মানে কোৱা যাব পাৰে তো সেইবিলাক মানে আওকাণ কৰিব আৰু মানে মোৰ এক্সপিৰিয়েঞ্চ নাই যিহেতু ব্লগিং কৰাত তো মানে এনেই মই মিউজিক ভিডিঅ' আৰু শ্বৰ্ট ফিল্মহে কৰোঁ এক্টিং মানে কৰোঁ আৰু ব্লগিং চগিঙত মোৰ ইমান মানে সেই নাই আৰু এক্সপিৰিয়েঞ্চ নাই শুনাই যাবা নাই আমাৰ ডাইৰেক্টৰ আৰু কমেডিয়ান চাইকেলৰ চেইন তলত লাগিছে ফাইনেলি পূৰা চেইন উঠি গ'ল তো এতিয়া গাড়ীৰ যোগাৰবিলাক লৈ গ'ল এতিয়া শ্বুটিং কৰিব লাগে আমাৰ কেমেৰামেনে চান্স পালেই পূৰা একদম মানে ফোনত লাগি যায় হ'ব হ'ব ভিডিঅ' শ্বুটিং কমপ্লিট কিন্তু এতিয়া আৰু এটা ৰিলছৰ শ্বুটিং চলি আছে পূৰা ধামাকা তো আমি এতিয়া ফাইনেলি আমাৰ ফুল্লি শ্বুটিং কমপ্লিট তো এতিয়া আমি চবে ঘৰা ঘৰি যাওঁ চবে বৰগাঁৱত বস্তুবিলাক ভৰাই আছে আৰু এটা কেমেৰা আনিব যায় এই কেমেৰা বেগটো মানে থৈ আহিছে এইটো আনিব গৈছে শ্বুটিং কৰি পেলাই এওঁলোকৰ বহুত ভাল এক্সপিৰিয়েঞ্চ হৈছে এতিয়া নতুন এওঁলোকে মোৰ লগত নতুনকৈ শ্বুটিং কৰিছে আগৰ আমাৰ কাষ্ট বেলেগ আছিল এতিয়া নতুন হৈছে আৰু বহুত ভাল লাগিছে আৰু আশা কৰোঁ আপোনালোকে সকলোৱে মোৰ আমাৰ ছাপোৰ্ট দিয়ে আৰু নেক্সট ভিডিঅ'টো বনাব আমি পাওঁ থেংক ইউ আমাৰ দীক্ষিতা তো অলৰেডি তাই মোৰ চেনেলত কৰিছে আৰু এই শ্বৰ্ট ফিল্মখন তো কিবা কাৰণত আমাৰ ভিডিঅ'টো বাৰু অলপ প্ৰব্লেম আহি গ'ল তো উপায় নাই তো এতিয়া নেক্সট আৰু নেপালী ছং এটা কৰিলোঁ এই জাষ্ট মানে প্ৰভাস কমিউনিকেশ্যন মানে ইউটিউব চেনেল তাত আহি আছে বৰ্তমান তো তাৰে সকলোৱে ভিডিঅ'টো চাব আৰু মানে গানটো কমেডি হ'ব আপোনালোকে চাব তো কেনে লাগিল শ্বুটিং কৰি কিনে মজা শিৱক শ্বুটিং কৰি কেনে লাগিল কি কবি জ্বৰ জ্বৰ ফিলিং বকৰা বকৰা ঠিক আছে তো ফাইনেলি আমি ঘৰত যাই আছোঁ এয়া মোৰ আৰু এটা নিউ কভাৰ ছং আহি আছে
কভাৰ চংটোৰ পিছতে আৰু শ্বৰ্ট ফিল্ম এখন দিবৰ কাৰণে ট্ৰাই কৰিম। শ্বৰ্ট ফিল্মখনৰো কাম কৰি আছোঁ বৰ্তমান, স্ক্ৰিপ্টৰ কাম কৰি আছোঁ আৰু লগতে কভাৰ ভিডিঅ'টো এই ৰবিবাৰ নেক্সট ৰবিবাৰ মানে আমি শ্বুটিং কৰিম আৰু সকলোৱে সেইটোতো ছাপোৰ্ট কৰিব আৰু সেইটোতো ছাপোৰ্ট কৰিবই আপোনালোকে। সেয়াই আৰু বাকী আৰু কি ক'ম, তো আজিৰ ব্লগটো ইমানতে সমাপ্ত কৰিলোঁ। নেক্সট ব্লগ এটাত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে ধন্যবাদ।